হলনি হয় ৰাতিৰ ভিতৰতে পইচা চেঞ্জ হয় ব্লেক মানি where is the black money কোন আছে কালা ধনৰ নামতে একদম কি কৰিছে হাৰো হাসি গুতে ভাৰতৰ ৰাজ্য জিএসটি লগাই দিছে ভাই ও গড জিএসটি লগাই দিছে এতিয়া জিএসটি আহাৰ প্ৰায় আমাৰ নিচিনা মিডল ক্লাস ফ্যামিলি দুখীয়া শ্ৰেণীৰ ফ্যামিলি জীয়াই থকাৰ কাৰণে ইমানেই কষ্ট হৈ আছে ধনী হৈ গৈ আছে ভাই এমএলএ এমপি মিনিষ্টাৰ ব্যৱসায়ী হৈ গৈ আছে কিন্তু আমাৰ নিচিনা দুখীয়া সাধাৰণ মানুহৰ কাৰণে জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে যদি প্ৰত্যেক বছৰে এনেকে যদি মূল্য বৃদ্ধিবিলাক যদি বাঢ়ি গৈ থাকে ভাই আমি কি কৰিম আমি মৰিব লাগিব আমি একচুয়ালি বাঁচি থাকিবলৈ আমাৰ শক্তি নাথাকিব দুই নম্বৰ কথাটো হৈছে জানে ভাৰতৰ সংবিধানত ইমান এটা ধুনীয়া সুন্দৰ আখৰেৰে লিখি থোৱা আছে সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা ভাৰতে আমাক অধিকাৰ দিছে এইখন দেশত যিকোনো ধৰ্ম আমি গ্ৰহণ কৰি জীয়াই থকাৰ আমাৰ এটা অধিকাৰ আছে কিন্তু এতিয়া আমি দেখিছো সেইটো নাইকিয়া হ'ব গৈ আছে ভাৰত চৰকাৰ বৰ্তমানৰ বিজেপি চৰকাৰ তেওঁলোকে কি কৰিব বিচাৰিছে জানে এটা শব্দ সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা যিটো শব্দ আছে এইটো নাইকিয়া কৰিব বিচাৰিছে যদি সেইটো নাইকিয়া কৰি বিচাৰে তেতিয়াহ'লে কেনেকৈ হ'ব ভাৰত স্বাধীন কৰাৰ সময়ত কিন্তু সকলো ধৰ্মই লাগি ধৰি ভাৰতখন ৰচনা কৰিছিলে ভাৰতত কি কৰিছিলে কোঅপাৰেশ্যন দিছিলে ভাৰতৰ কিছুমান মুছলমান ভাইবিলাকক সেই তেতিয়া তাহানি জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী থাকোঁতে ভাৰতৰ মুছলমান বিলাকক সোধা গৈছিলে আপোনালোকে মহম্মদ জিন্না তেখেতৰ লগত থিয় হ'ব নে ভাৰতত আপোনালোকে থাকি যাব তেতিয়া ভাৰতৰ মুছলমান বিলাকে এটা শব্দ কৈছে আমি নাযাওঁ আমি পাকিস্তান নাযাওঁ আমি অন্যান্য ৰাজ্যত নাযাওঁ আমি ভাৰতত থাকি যাওঁ তেতিয়াই আমাৰ ভাৰতৰ সংবিধানত সেকুলাৰিজম শব্দটো থাকি গৈছে গতিকে আমাৰ অধিকাৰ আছে আমি আমাৰ ধৰ্মটো বস্তুটো আমাৰ প্ৰাপ্য ধৰ্ম নাথাকিলে কিন্তু মানুহ নাথাকে ধৰ্ম নাথাকিলে কিন্তু আমি জীয়াই থকাৰ কোনো এটা ব্যৱস্থাই নাই কাৰণ ধৰ্মহে আমাৰ চৰিত্ৰ আমাৰ জীৱন আমাৰ চিন্তাবোৰ ধৰি ৰাখে নহ'লে দেখোন মাৰা কাটাতে শেষ হৈ যাব দেখোন ধৰ্মহে বচাই ৰাখে সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি এই সন্ধিয়া সময়ত আপোনালোকক মই আহ্বান কৰিব আহিছোঁ 16 ডিচেম্বৰৰ পৰা যিকোনো প্ৰকাৰৰ আপোনালোকে কংগ্ৰেছ দল বিপুল ভোটত জয়যুক্ত কৰাই পেলাই কোকৰাঝাৰ পিটিচি পঠাব লাগিব তাত যাবই লাগিব আৰু যদি নাযায় বিপদ নিশ্চিত ধীৰে ধীৰে বাতৰিত আপোনালোকে চাই থাকিব বাতৰি কি প্ৰভাৱ পাই আছে মইতো ভয়হে লাগি গৈছো মই ভাই বড়ো বসুমতাৰী মোৰ কাৰণে অসম সুৰক্ষিত মই অসমত ভয় কৰিব লগা নাই কিন্তু মোৰ এটা চিন্তা আছে এই মানুহবিলাকক চৰকাৰে কিয় হাৰাশাস্তি কৰি আছে অলপ দয়া নাই নেকি তেওঁলোকে ক'ব বিচাৰিছে ইলেকশ্যনৰ নামত বোলে চৰকাৰী ভূমিবিলাক সংগ্ৰহ কৰি আছে দখল কৰি আছে বোলে কংগ্ৰেছে ডাঙৰ ভুল কাম কৰিছে বোলে ঠিকে আছে ভাই ভুল কাম কৰিছে ভাৰতখনটো এনেটো দুখীয়া ৰাজ্য গতিকে ভাৰতত আমি যদি ভোট দিছে যেতিয়া আমি ভোট যদি সাব্যস্ত কৰিছে যেতিয়া আমাৰ অধিকাৰ আছে নে নাই আমাৰ অধিকাৰ আছে ভাৰতত যিকোনো প্ৰাংগণত থকাৰ আমাৰ অধিকাৰ আছে কিন্তু কিছুমান আইন আমাক বাধা দিয়ে যিটো আইনটো আমি ক্ৰছ কৰিব নোৱাৰে সেই তেতিয়া কংগ্ৰেছ আছিলে কংগ্ৰেছে এটা আইন প্ৰণয়ন কৰিছে আৰু মানুহক ফৰেষ্ট লেণ্ডবিলাকত যাব দিছে কিছুমান বন অঞ্চলত থাকিব
দিছে সেই তেতিয়াই যদি থাকিব নিদিলেহেঁতেন সেই মানুহবিলাক তাত প্ৰৱেশ নকৰিলেহেঁতেন কিন্তু থাকিলে তাত বগবা কৰিলে ঘৰ বনালে ঠিকেই আছে কংগ্ৰেছে ভুল কাম কৰিলে কিন্তু ভাই এতিয়া বিজেপি অলপ ভাল কাম কৰকচোন যদি কংগ্ৰেছে বেয়া কাম কৰি থৈ গৈছে আপোনালোকে যদি ৰাইজৰ পক্ষত আছে যদি ৰাইজক ইমান মৰম কৰে যদি সবকে যদি চিন্তা কৰে দেশৰ কথা যদি চিন্তা কৰে তেনেহ'লে এই মাটিবিলাকৰ কি আইন এটা বনাই পেলাই কি মাটি দিব নোৱাৰে 20 বিঘা মাটি কি 5 বিঘা দিব নোৱাৰে 5 বিঘা জেগাত 1 বিঘা মাটি দিব নোৱাৰে দিব পাৰে সেইটো ভাল কামটো কৰকচোন ঘৰ চেট কৰি ঘৰ পঠাব এই মানুহবিলাকো যাব 30 বছৰ ইনকামৰ আজি মই দুটা পাকা ঘৰ বনালো এক কেছ সেটাই কি হ'ব সেইটো মাৰ্ডাৰৰ বাহিৰে একো নাই সেইকাৰণে চৰকাৰ ৰাইজ আপোনালোকে টঙালি বান্ধক সিদ্ধান্ত লওক আজিৰ পৰা আপোনালোকে কংগ্ৰেছৰ কাৰণে কাম কৰক 16 ডিচেম্বৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আপোনালোকে জিকাৰ কাম কৰক গাঁৱে গাঁৱে যাওক মানুহক কওক আপোনালোকে মাতি আনক আপোনালোকে তৈয়াৰ কৰক আপোনালোকে গোটেই সিদ্ধান্ত ল'ব পাৰে আৰু এটা জমনি কথা মই কওঁ বিটিচিত হ'ব পাৰে প্ৰত্যেকটো 40টা সমষ্টিত ৰিজাৰ্ভেশ্যন থাকিব পাৰে কিন্তু মাইনৰিটিহে সিদ্ধান্ত কৰিব পাৰে মাইনৰিটি যদি একগোট হ'ব পাৰে তেনেহ'লে ইয়াত আৰু কোনো ক্ষমতা নাই জিকি যোৱা গতিকে আমি দেখিছোঁ নিচিনা 16 নিচিনা সমষ্টিত মাইনৰিটি ভোট আমাৰ অলমষ্ট 12,000 ভোটাৰ্ছ আছে যদি এই 12,000 নালাগিছোন আমাক 12,000 8,000 মাৰিলেও আমাৰ কেণ্ডিডেট গৰাকী জিকাৰ নিশ্চিন্ত গতিকে আপোনালোকে ৰেডি থাকক আপোনালোকে এই বিটিচি 12,000 আপুনি জিকাই দিয়ক জিকাৰ কামটো কৰিব লাগিব আৰু সেইটো নহয় ইয়াৰ লগত কিন্তু অসমো আমি দখল কৰিব লাগিব কাৰণ অসম দিশপুৰতে গোটেই আইনটো ডিচাইড কৰে গতিকে আমাৰ নেক্সট বিধানসভাৰ কাৰণে আপোনালোকে প্ৰস্তুতি থাকক বিধানসভাৰ কাৰণে আপোনালোকে কাম কৰক পৰৱৰ্তীও আৰু বিধানসভা সেই দুটা মাজত মাত্ৰ 4-5 মাহে ডিফাৰেন্স আছে সেইকাৰণে আমি এপিচিচি নিৰ্দেশ মৰমে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰমে আমি বিটিচি যেনেকৈ হ'লেও আমি এইবাৰ কংগ্ৰেছ প্ৰাৰ্থীটো দি পেলাই আমি প্ৰত্যেকটা সমষ্টি জিকাই দিয়াৰ কাৰণে আমি উঠি পৰি লাগিছোঁ সেইকাৰণে ৰাইজৰ সহায় সহযোগ আমি লাগিবই আৰু এইখিনিৰ লগতে মই এটা শব্দ আপোনালোকক মই স্পষ্টীকৰণ মই দি যাব বিচাৰিছোঁ আপোনালোকে জানে নে নাই আমি শিক্ষিত যুৱক আমি এডুকেশ্যন ফিল্ডত থকা বড়ো আপোনালোকে লিখিছে নহয় BODO ইংৰাজীত BODO লিখে না নাই লিখে নহয় জানো কিন্তু সাধাৰণতে আমি বড়ো হয় বুয়া বড়ো আমি BORO লিখো জাতি হিচাপে আমি বড়ো কিন্তু বড়োলেণ্ডত আমাৰ যিবিলাকে গৱেষণা কৰিলে যিবিলাক ৰিচাৰ্চাৰ তেওঁলোকে এটা শব্দ ইমান ধুনীয়াকৈ ওলাইছে সেইটো হৈছে বড়ো বড়ো মানে কি বড়ো মানে সকলো জনগোষ্ঠীক লৈহে বড়ো বুলি কোৱা হৈছে সেই বড়ো শব্দটো কোনোবা দৈমাৰী কোনোবা খাজাৰী কোনোবা নাৰ্জাৰী কোৱা হোৱা নাই বড়ো মানে তাত সকলো জনগোষ্ঠীক লৈ একত্ৰিত হৈ পেলাই এই বড়োলেণ্ডটো নিৰ্মাণ কৰা হৈছে সেইকাৰণে ইয়াত থকা আমি যে বড়োলেণ্ড বুলি যে কৈ থাকোঁ সেইটো অকল খালি বড়োবিলাকৰ নুবুজায় নেতৃত্ব দিছে বড়োবিলাকে কিন্তু আটাইতকৈ চৰ্টাৰ শব্দটো হৈছে বড়ো সকলোকে লৈ পেলাইহে এইটো হৈছে আমাৰ ৰিচাৰ্চসকলে সেই ৱৰ্ডটো ডিছক্ৰাইব কৰি থৈ গৈছে সেইকাৰণে আমি সকলোৱে বড়ো আমি কাম কৰিব লাগিব বিটিচিৰ কাৰণে কাম কৰিব লাগিব সদৌ শেষত মই এইটো আৰু এটা কথা কওঁ চৰ্টাৰ ৰাইজ আমাৰ সিদ্ধান্ত লোৱাৰ সময়টো আহি পৰিছে যদি এই সিদ্ধান্তত যদি আমি ফেইল হয় তেনেহ'লে আমি বহুত সমস্যা সন্মুখীন হ'বলৈ কাৰণে আমিও প্ৰস্তুতি থাকিব লাগিব বিটিচিত বিভিন্ন প্ৰাংগত আমি দেখিছোঁ SDO চিভিল সোমাই আছে মেজিষ্ট্ৰেট সোমাই আছে আমাৰ বিজনী অঞ্চল যেটো মই বিজনীৰ পৰা আহিছোঁ বিজনী সাব ডিভিজনত ক'ত মানে চৰকাৰী মাটি দখল কৰিছে বা য'ত চৰকাৰী মাটিত বহি আছে PGR যি হওক তাত কি কৰিছে চৰকাৰে সোমাই হিচাপ নিকাহ কৰি আছে কি ঠিক কাইলৈ যদি ইয়াত BPF আহে UPPL আহে আমিতো বাতৰিতে পাই আছোঁ
UPPL আৰু BPF তেওঁলোকে একলগ মিলি পেলাই বিজেপিৰ লগত সহায় আগবঢ়াব চৰকাৰ গঠন কৰা যদি সেইটো হৈ যায় তেতিয়াহ'লে সমস্যাটো আহি পৰিব এতিয়া যিটো 5 বছৰত আমি দেখিছো অলপ আগতে আমাৰ পূৰ্ব বক্তব্য ৰাখি কি কৈছে বিজেপি UPPL একেই মংগলে UPPL কিবা এটা কৰিম বুলি কৈছে কৰিব পৰা নাই এটা হ'বই সেইকাৰণে আমি উঠি পৰি লাগিছো এতিয়া আমি কি কৰিম সকলোৱে আমি মিলি পেলাই বিজেপি উখুৰাই পেলাই আমি নদী পেলাব লাগিব ৰাইজ দেই আমি যেনেকৈ হ'লে বিজেপি আমি উঠাই পেলাই দিব লাগিব আমি BPFৰ কথা একো নকওঁ UPPLৰ কথা একো নকওঁ আমিও জানো তেওঁলোকো আমাৰ নিচিনাহে কিন্তু আমাৰ কংগ্ৰেছৰ যিটো ৰণনীতি সেই ৰণনীতিটো হৈছে ধৰ্ম নিৰপেক্ষ আমি হেতু চাই আজি আমি নামি পৰিছো সেইকাৰণে আপোনালোকে কংগ্ৰেছ দলত আহক কংগ্ৰেছ দলত কাম কৰক কংগ্ৰেছ দলত এতিয়া বৰ্তমান 10 বছৰৰ যেটো আমাৰ চৰকাৰ নাই টকা পইচাৰ কাৰণে বহুত অসুবিধা কোনোবা BPF কোনোবা UPPLৰ নিচিনা আমি তেনেকৈ টকা বিতৰণ কৰিব নোৱাৰে আমাৰ শক্তি নাই এটা যি গৰাকী ক্যান্ডিডেট নিজে ওলাই আহিছে তেওঁ নিজৰ পকেটৰ পৰাহে আগবাঢ়ি আহিছে কাক প্ৰটেকশ্যন দিবলৈ কাৰণে কাক প্ৰটেকশ্যন কৰিবলৈ কাৰণে ৰাইজক প্ৰটেকশ্যন কৰিবলৈ কাৰণে তেওঁ আহি আপোনালোকৰ মাজত উপস্থিত হৈছে সেইকাৰণে মই বিনম্ৰ অনুৰোধ জনাম আজি এই খৈৰাবাৰী অঞ্চলৰ ৰাইজক মই নমস্কাৰ জনাইছো মই ভাবিছো আপোনালোকে সঁচাকে আপোনালোকে সিদ্ধান্ত ল'ব নিশ্চিন্ত সহকাৰে আপোনালোকে ভোটৰ সময়ত আপোনালোকে ভোটটো প্ৰদান কৰিব আপোনালোকৰ বহুমূল্য ভোটটো আপোনালোকে দিব আৰু দি পেলাই আমাৰ নিচিমাৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত আপোনালোকে জয়যুক্ত কৰাব সেয়া মই কামনা কৰিলো সকলোকে মই পুনৰ ধন্যবাদ দি পেলাই মই মোৰ শুভ বক্তব্য ইমানতে সমাপ্ত কৰিছো ধন্যবাদ